Hello, good morning my viewer friends and all of you. So, কেইদিনমান আগত সোশ্যাল মিডিয়াত এটা ভিডিঅ' ওলাইছিল। সেই ভিডিঅ'খন হয়তো আপোনালোকে চাইছে নিশ্চয়। তে ভিডিঅ'টো কি আছে ভিডিঅ'টো অকমান চাই লওক, তাৰ পিছত মই কৈ আছো তাক কিয় এই কামটো কৰা হৈছিল, তাৰ ৰহস্যটো কি আছিল, কিন্তু কোনে বিচাৰি আজিলৈকে পোৱা নাই। কিন্তু মই আজি তাৰ ৰহস্যটো কি আছিল সেই ৰহস্যটো আজি মই সবখিনি লৈ আহিছো আপোনাৰ মাজত। নিশ্চয় আপোনালোকে চাব, কিন্তু কিয় কাৰণে হৈছিল মই এই ৰহস্যটো এতিয়া আপোনালোকে কম, কিন্তু ভিডিঅ'টো স্কিপ নকৰিব, ভিডিঅ'টো সকলোৱে চাই থাকিব। তো আগত ভিডিঅ'টো চাই লওক, ৰহস্যটো কি আছিল মই কম বাৰু, আপোনালোকে চাই থাকক। কোনে আৰু কিয় কাটিলে উছমানৰ যৌনাংগ, চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। এইজনক চিনি পাইছে? ৰ'ব চিনাকি কৰাই দিছোঁ। এইজন দৰং জিলাৰ ধুলাৰ উছমান আলী। পেছাত উছমান এজন কবিৰাজ, বিখ্যাত কবিৰাজ। উছমানৰ কপাল বেয়া আছিল। হয়, আপোনালোকে ঠিকে শুনিছে, কিন্তু উছমানৰ কপালটো যে বিয়া আছিল এইটো কিন্তু সত্য, কিন্তু কিয়ৰ কাৰণে সত্য সেইটো চাওক। আমারও কারঙ্গা দিছে আদা তো কতন ভাড়া করে করছি বাদায় কিছু হুতো আমি খুশি না, আমি হুতাম না। ও খারাতি করবার সে তো বাদাম ফেট মারে কাটতে দি কি কৰিছে ও খারাতি করবার সে তো বাদাম ফেট মারে কাটতে দি। বন্ধুসকল, নিশ্চয় আপোনালোকে শুনিছে বেলেটিৰে কাটিছে, কিন্তু আপোনালোকে ভিডিঅ'টো যে চাইছে অকমান চিন্তা কৰি চাওক, ইমান কম সময়ৰ ভিতৰত বেলেটখন ক'ৰ পৰা আনিছিল। যদি এই ভিডিঅ'খন ইয়াৰ লগত যদি কিবা ৰহস্য নাই থাকে, তেনে ইমান কম সময়ৰ ভিতৰত বেলেটখন ক'ৰ পৰা আনিছিল এইটো ভাবি চাওক আপোনালোকে। লজ্জ লাগে ভাই, লজ্জ লাগে। কি তাত লুকাই আনিছিল নেকি বেলেটখন, যে তাক কিবা এনেকা কাম কৰিব, তাৰ কাম কৰাৰ পিছত মই ইয়াৰ পৰা ওলাম, তাৰ পৰা কাটি দিম, বেলেটখন তাত লুকাই আনিছিল নেকি? ক'বলৈ লজ্জ লাগে আৰু ভাই, ক'বলৈ লজ্জ লাগে। ৰহস্যটো এইটোই, বেলেটখন তাত ক'ৰ পৰা আনিছিল। কি এক মিনিটৰ কথা, সি কি কৈছে খাৰা কৰিব বিচাৰিছে, তাৰপিছত বেলেটৰি কাটি দিছে। বেলেটখন আনিছিল ক'ৰ পৰা? প্ৰগ্ৰাম আছিল নিশ্চয়। পইচা এজন ওলাই আছিল, মোক মইতো পৰি গৈছোঁ মাটিত, যাৱাৰ লগে সি পইচাটো আটানি কৰি উঠাই ওলাই লৈ গ'ল 20,000। ছোৱালীজনে পইচাটো লৈ গৈছে মাৰি কিনি এনেকৈ ঘটনা ঘটি। নাম মৰ্জিনা।